শেষত আমাৰ জোৰোণ পিন্ধোৱা কাম শেষ হৈ গ'ল আৰু এতিয়া মিঠাই খোৱা পৰ্ব চলি আছে। ময়ো অকণমান মিঠা খুৱাই আমাৰ পৰিয়াললৈ মৰমৰ ভতিজা বোৱাৰীজনীক আদৰণি জনালোঁ। স্বাগতম মন্দিৰা আমাৰ পৰিয়াললৈ। ৱেলকাম টু মাই চেনেল নিবিড় মমছ মিক্সাৰ। আজি আহিলোঁ এটা ধুনীয়া বিয়াৰ ভিডিঅ' লৈ। এয়া মোৰ ডাঙৰ ভতিজাৰ বিয়া আৰু আজি ৰিচিপশ্যনৰ ডেট হয় আৰু অকণমান ভিডিঅ' দেখুৱাইছোঁ। এইটো ৰাতিপুৱাৰ পৰিৱেশ হয় আৰু এয়া আহি আছে আমাৰ দৰাৰ ভনীয়েক, বৰ মৰম লগা আমাৰ ভতিজাজনী। এয়া দৰাৰ মাক মানে আমাৰ বৌ বৰ সাদৰী দেই। ধুনীয়াকৈ তামোল কাটি ৰৈ আছে আৰু এয়া ডাঙৰ দাদা মানে দৰাৰ দেউতাক। এয়া ভিনদেউ আৰু সৰু দাদা, লগতে আমাৰ এয়া নিবিড় বহি আছে ধুনুকৈ আৰু লগতে এই অকণমানিকেইটাকো অকণমান দেখাই দিছোঁ। আমি বিয়া খাব আহিছোঁ ফ্ৰম গুৱাহাটী। মিনি ব্লগ। আৰু এয়া দৰাৰ কইনাৰ লগত আমাৰ পৰিয়ালটি, লগতে এনেদৰে ফটোৱে এড কৰি দিছোঁ। বিশেষ ভিডিঅ' কৰা নহ'লে যিহেতু ঘৰুৱা বিয়া আৰু মানুহৰ লগত কথা বতৰা হওঁতে সময়েই নাপালোঁ আৰু পাহৰিও থকা হ'ল ভিডিঅ' এটা বনাওঁ বুলি। প্ৰথমে অকণমান যি বনালোঁ তাৰপিছত এয়া সকলোকে দেখুৱাই দিছোঁ আৰু আপোনালোকক আমাৰ পৰিয়ালৰ মানুহবিলাক। আৰু এনেদৰে গোটেই দিনটো আমি ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিলে। আৰু আপোনালোকক এতিয়ালৈকে মই দৰা কইনা দেখুৱাই নাই। আমাৰ পৰিয়ালত দুখন বিয়া হ'ল আগা পিছাকৈ আৰু এজন ভতিজাৰ বিয়া আছিলে, তাৰ ভিডিঅ' একেবাৰে কৰা নহ'লেই। তেওঁলোকৰ মই ফটো এড কৰি দিম আপোনালোকক। আৰু এনেদৰেই এই ভিডিঅ'টি আজি প্ৰস্তুত কৰিলোঁ এটা মেমৰি থাকি যাবৰ কাৰণে। আৰু আমাৰ পৰিয়ালটিৰ লগত এয়া ভতিজা বিয়া ভিডিঅ' কৰা নহ'ল, মই ফটোকে এড কৰি দিছোঁ। আৰু শেষত একেবাৰে আমাৰ দৰা কইনাকো দেখাই দিছোঁ। এয়া আমাৰ কইনা আৰু দৰা মানে ভতিজা আৰু ভতিজা বোৱাৰী। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব, এওঁলোকৰ যুগ্ম জীৱন যাতে সুখৰ হয়, শান্তিৰ হয়, মনে বিচৰাৰ দৰেই যাতে মোৰ ফালৰ পৰাও তোমালোকক শুভেচ্ছা জনাইছোঁ। সুখে থাকা, সুন্দৰকৈ থাকিবা, ভালদৰে জীৱনটো উপভোগ কৰা। এয়া মাত্ৰ আৰম্ভণিহে। আজি ভিডিঅ'টি চাই কেনে লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰো কৰি দিব। আজিলৈ আহোঁ, বাই।